Hi friends, welcome back to my channel. I hope আপোনালোকে ভালে আছে আৰু মইও ভালে আছো আৰু আজি মই যাম এটা ভাল কাম কৰিব কাৰণে মইও যাম আৰু মোৰ বা যাব আৰু বাৰ ফ্ৰেণ্ডছ বোৰ আছে তো আপোনালোকে চিনিয়ে পায় আৰু এজনী বাক আপোনালোকক মই লগ কৰাই দিম সেইজনী বা এটো ভিডিওত মানে মোৰ চেনেলত নতুন আৰু এজনী বাকটো আপোনালোকে চিনি পায় আৰু দেখাই আছো সো বলক গোটেই ভিডিওটো হেকলৈ চাই থাকিব সবখিনি গম পাব আৰু অকমান ঘুৰিমু সো বলক ভিডিওটো স্টাৰ্ট কৰো আৰু এয়া হৈছে মন্দিৰৰ ভিতৰখিনি আৰু চাওকচোন ইমান ধুনিয়া আৰু ইয়াতে মানুহ এজনে গান গাই আছে ইমান ধুনিয়াকে চাওকচোন আৰু মই ভাবিলো আপোনালোককো দেখুৱাও চাওক কি খুজিলা কি কলা YouTube चैनल जो जाते ग्रो होए ये सीक्रेट है ओके हम लोग जा रहे हैं अब नदी के पार इतना सुंदर है ये देखो लास्ट मैं एकदम 6 বছর আগতে আইছিলো তাকু ইয়াতে আহতে বাই মোক এক থাপ্পড় মাৰিছিল ও ভাই মারো मुझे मारो মুজা মনত আছে মানে মই তাকো হুদাকে এই ঘাটলৈকে নামি গৈছিলো তেতিয়া চিৰিবোৰ বেয়া আছিল মানে এটা ষ্টৰীয়ে কৈ দিলো তেতিয়া বাই হেগনে এক থাপ্পড় মাৰি দিছে হৌটো জাহাজ আহি আছে এইটো পাপা চলাই আছে আৰু আমি দেখা পালো 5 টকাৰটোত নদী ইয়াতে ইমান ধুনিয়া ভিউ আহিছে চাওকচোন আজি আমি দেৱালী উপলক্ষে কৃষ্ণ মন্দিৰৰ আগত থকা মানুহৰ সৈতে অকমান সময় কটাও বুলি ভাবিলো আৰু খবৰ লও আৰু বাচ্চাবোৰৰ লগত অকমান খেলো আৰু অকমান খোৱা বস্তু বিতৰণ কৰিব বুলি ভাবিছো আৰু আপোনালোকে চাই থাকক কেনেকুৱা পালে প্লিজ কমেন্ট কৰি জনাব मजा आया हैप्पी दिवाली हैप्पी दिवाली हैप्पी दिवाली हाय गुड हाय फोटो उठिबा फोटो उठिबा फोटो मार এতিয়া আমি কটন ইউনিভাৰ্সিটিৰ পিনে গৈ আছো চাওচোন কোনোবা আছে না নাইবা
আৰু এয়া হৈছে ফুলৰ নাৰ্চাৰী আৰু ইমান ধুনীয়া ধুনীয়া ফুলৰ গছ আছে ফুলৰ আৰু ধুনীয়া ধুনীয়া পাতৰ গছ আছে আৰু কেতিয়াবা যদি মানে পিছত আমি আহি কেনে ইয়াৰ পৰা ফুলৰ গছ ল'ম বুলি ভাবিছোঁ আৰু আপোনালোককো যদি ভাল লাগে তেনেহ'লে আপোনালোকেও ইয়াৰ পৰা লৈ যাব পাৰে আৰু ইয়াতে ধুনীয়া ধুনীয়া গছ আছে দেই মোক চাই কেনে বহুতেই ভাল লাগিছে এইটো হৈছে গুৱাহাটীৰ সকলোতকৈ পুৰণা চাৰ্চ হেল্ল' তেওঁলোকে লগ কৰক আমাৰ নতুন ফ্ৰেণ্ড যাক আমি কটন কলেজৰ বাহিৰতে পালোঁ আৰু চাওকচোন ইমান কিউট মৰম লগা আৰু খুৱাই দিলে বিস্কুট যিহেতু তাৰোতো ভোক লাগিছে ন খাই লওঁ আইচক্ৰীম যিহেতু গৰম দিছে খাম আইচক্ৰীম বায়ে খাই আছে আলু চাট কেনেকুৱা হৈছে কোৱাচোন বা মানুহক ৰিকমেণ্ড কৰিবা নে ইয়ালৈ আহিবৰ কাৰণে কটন কলেজ के बाहर कटन कॉलेज विश्वविद्यालय ইউনিভাৰ্চিটিৰ বাহিৰত খাই আছোঁ ফাৰ্ষ্ট টাইম আহিছোঁ বহুতেই ভাল লাগিছে আপোনালোকে যদি আহিব পাৰে আহিব আৰু মই ভাবিছোঁ যে জিকিব তেতিয়া মই ইয়াতে ফুড চেলেঞ্জ কৰিম এই খাই আছে ফুচকা আৰু একদম এক্সপ্ৰেশ্যন দি খাই আছে আমি এতিয়া গৈ আছোঁ সোডা খাই বাৰ মোক খুৱাইছে যিহেতু বাৰ মই এটা ড্ৰয়িং কৰি দিছিলোঁ আৰু এতিয়া ক'ত গৈ আছোঁ আমি ৱাৰ মেমৰিয়েল গৈ আছোঁ এতিয়া আৰু বাহঁতে মোক লৈ যাই আছে মই একো নাজানো পিনে দেখাই দিয়া ইয়াতে গৈ আছোঁ আমি এতিয়া চব বলক আমি এতিয়া পাই গ'লোঁ হাই বা হাই हेलो हाथी गले मुके लगाई दिया हे दोस्तों आही पालो आमी याते एटु की বুলি কয় ওয়ার মেমোরিয়াল নহয় এটু নাম কি এটা ঠিচকাও এটুতে গুলিটো উলাই যায় একদম পুরা ডাঙৰ চাই ফিল্মতে দেখুৱাই হেনুকা আৰু ইয়াতে ধুনীয়াকে একদম ধুনীয়া গ্ৰীণ হৈ আছে গোটেই আৰু মই ধুনীয়াকে দেখুৱাই আছোঁ যিহেতু খালী হৈ আছে আৰু মোৰ এতিয়া লাজু লগা নাই পিছে লাষ্টটো মেইন এতিয়া গৈ আছোঁ তল থাকোঁ আৰু সেইটো ইপিনে দীঘলী পুখুৰীটো সেইটো দীঘলী পুখুৰী আৰু ইপিনে মানে এক্সট্ৰাকে ৱাৰ মেমৰিয়েলটো মানে এইটো চাইডত Thank you কৈ দিয়াৰ কাৰণে এটা লাচিত বৰফুকন সেইটো লাচিত আমাৰ বাই পঢ়ি আছে তাতে S P I T T নেকি এটো L হয় নেকি P I N G spitting anda T O U C H I N G touching কেনে কব T A আসলি T A নাই সো T O আছে touching ঠিক আছে অফ টু কি হ'ব অফ টু নিজে বলো অফ off any sorry guys it's my apology it's not any it's ni আর টু A I F I air sorry I
say stickly. Prohibited. Sao kamar English teacher. Hera pere Raju. Sasma da lari diu. Dara bhal dare dikhai diu. What are you doing guys? Moja. Aija akshay kumar apna himmat lai laba. Lighting da aija. Do you need speech guys? Yes. Ako ipine tharupa. Amar bai etur dore post dibo ejon manuhor dore senapatir dore dibo. Gan progot gan. আমার কইনা জানি চাও কলা আমার দরা জানি এইটো দরা ও সুটি ও দরা হুকে মেরা জুতা হে চাপা যাও আমি আরে পড়া গোটাম থাকিলে ইয়াতে আর মোর হালিয়া ইয়াতে পেটটো খাই গৈছে একদম ফটোটো এইটো ব্রাইটনেস নাই ও দেখা পাইছে মই লগাই দিম একে লগাই সো বলা কিটা ঘৰত যাব গোটে ভিডিওটো চালে না আৰু এজনী বাৰ কাৰণে আমি আহিব পাৰিলো আৰু বাক বহুত থ্যাংক ইউ আৰু বাৰ কাৰণে আমি ইয়াতে আহিব পাৰিলো মানে আগতে গম পোৱাই নাছিলো ইয়াতে যে এনেকুৱা দিয়ে সেই কাৰণে বাই আমাক লগ ধৰিলে আৰু আমি আহিলো আৰু এটো দিৱালী একদম সবতকে বেষ্ট আছিলে ইমান বছৰে মানে আৰু থ্যাংক ইউ সো মাচ থ্যাংক ইউ মোৰো এইটো মিঠু এইটো আমাৰ মিঠু নহয় আৰু আশা কৰিলো আপোনালোকক আমাৰ ভ্লগটো চাই ভাল লাগিছে আৰু থ্যাংক ইউ ফৰ ওয়াচিং বাই বাই See you in the next video. আৰু মোৰো বহুত ভাল লাগিলে so bye bye.